প্ৰিয় বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত মই পুনৰ এটি সুখবৰ লৈ আহিছোঁ। আমাৰ ভাৰত চৰকাৰৰ সেক্ৰেটাৰিয়েট অৰ্থাৎ কেবিনেট সেক্ৰেটাৰিয়েট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিচাৰিছে 125টা ডেপুটি ফিল্ড অফিচাৰ টেকনিক্যাল পোষ্ট হয় আৰু ইয়াৰ আবেদন কৰাৰ শেষ তাৰিখ হ'ল 6 নৱেম্বৰ 2023। যিসকল প্ৰাৰ্থী যোগ্য হয় তেওঁলোক আবেদন কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। মই ডিটেইলছ আলোচনা কৰিবলৈ যত্ন কৰিম। পদৰ সংখ্যা 125 আৰু প্ৰতিটো বিভাগৰ পদবীবিলাক মই কৈ দিছোঁ। সাবজেক্ট ৱাইজ ভেকেঞ্চিবিলাক ক'বলৈ যত্ন কৰিছোঁ। কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি 60টা পোষ্ট আছে। ইকনমিক্স এণ্ড কমিউনিকেশ্যন 48টা পদ আছে। চিভিল ইঞ্জিনিয়াৰিং 2টা পদ আছে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 2টা পদ আছে। মেথামেটিক্স 2টা পদ আছে। ষ্টেটিষ্টিক্স 2টা পদ আছে। ফিজিক্স 5টা পদ আছে। কেমিষ্ট্ৰি 3টা আছে। মাইক্ৰ'বায়'লজি 1টা পোষ্ট আছে। আৰু এই পদবীবিলাকৰ বাবে দৰমহাৰ নিৰিখ 90,000 টকা আৰু বয়সৰ সীমা 30 বছৰৰ ওপৰত হ'ব নালাগিব। Age limit, candidate age should not exceed 30 years. Age limit is relaxable for identified categories 5 SC, ST, OBC, central govt employees, ex-servicemen as per central government orders in force. শিক্ষাগত অৰ্হতা educational qualification, candidates should have a bachelor in engineering or technology or a master's degree in science or any other technical or scientific discipline from a recognized university organization. The candidate should have a valid GATE score 2021, GATE 2022 and GATE 2023. Kompale candidates bilak bachelor degree hobo lagibo engineering নাইবা টেকনিক্যাল লাইনৰ টেকনলজিত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব বা অন্য যিকোনো টেকনিক্যাল লাইনৰ হ'ব লাগিব। আৰু এই পদৰ বাবে আবেদন কৰিব লাগিব A4 সাইজ ফুল A4 সাইজ পেপাৰত ফিল আপ কৰিব লাগিব। আবেদনসমূহ অনলাইনত কৰিব লাগিব। আপোনালোকে কেবিনেট সেক্ৰেটাৰিয়েট গভট অফ ইণ্ডিয়া এই পৰ্টেলত সাবমিট দিব পাৰিব। আবেদনসমূহ A4 সাইজৰ ফুল পেজত আবেদন কৰিব লাগিব আৰু গোটেইখিনি ব্লক লেটাৰত ফিল আপ কৰিব লাগিব। আৰু আবেদন ফৰ্মৰ বাবে এপ্লিকেশ্যন ফৰ্মৰ বাবে মই তলত এটা লিংক দি দিলোঁ। ভিডিঅ'টোৰ তলত চাব, টাইটেল যিটো আছে ভিডিঅ'টোৰ টাইটেলৰ নামত ক্লিক কৰিলে আহি যাব বা নামৰ শেষত মোৰ বুলি আছে, মোৰত আপোনালোকে ক্লিক কৰিলে ডেছক্ৰিপশ্যন ওলাই পৰিব আৰু ডেছক্ৰিপশ্যনত মই লিংক এটা দি দিছোঁ। লিংকটোত ক্লিক কৰিলে ডিটেইলছ আপোনালোকে গম পাই যাব, ফৰ্ম পাব, এপ্লিকেশ্যন ফৰ্মটোও পাই যাব আৰু যাৱতীয় তথ্য পাই যাব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব। লগ পাম আন এটি ভিডিঅ'ত। আজিৰ বাবে ইমানতে। জয় অসম।